মানি লোৱা নাই যিসকলে স্বাধীনতাৰ আগৰ মানুহখিনি বিদেশী বুলি কৈছে তেখেতসকল জাতিপ্ৰিয় নহয় তেখেতসকলক আইনী ব্যৱস্থাৰ জৰিয়তে কোনো নিয়ন্ত্ৰণ নহয় আৰু যিসকলক বিদেশী বুলি কোৱা হৈছে কেৱল তেওঁলোককে যুগ যুগান্তৰ নিপীড়ন চলাই থকা হৈছে আজি বহুত মানুহ ওলাই আহিছে বুজি পাইছে সময়ৰ আহ্বান বহুত মানুহ উদাৰ মানুহ পাইছে এতিয়া জাতি ধৰ্মৰ নিৰ্দিষ্ট গণ্ডিৰ বাহিৰত আহি সকলোৰে হৈ মানৱতাৰ হৈ মাত মতা মানুহ ওলাইছে গতিকে আজিৰ তাৰিখত আপোনালোকে এই সভা মুখ্যতঃ লক্ষ্য কৰিছে যে সকলো ধৰ্মৰ মানুহে বা সকলো জাতিৰ মানুহে একস্বৰে ক'ব পাৰিছে যে হয় এটা অন্যায় প্ৰক্ৰিয়া চলি আছে অসমত এটা অন্যায় প্ৰক্ৰিয়া চলি আছে ভাৰতত আৰু আমি এই অন্যায় প্ৰক্ৰিয়াৰ পৰা মুক্ত হ'ব লাগিলে আমি আটাইখিনি মানুহ নিপীড়িত মানুহ একত্ৰিত হ'ব লাগিব আৰু আটাইখিনি নিপীড়িত মানুহে আকৌ আমাৰ অধিকাৰখিনি কাঢ়ি ল'ব লাগিব আৰু অধিকাৰ কাঢ়ি নল'লে তাৰে কোৱা নিচিনা কৰি অধিকাৰ কোনো উভতাই নিদিয়ে আজি এটা একেবাৰে অবৈজ্ঞানিক কল্পনা এডাল গাছৰ শিপাখিনি স্বদেশী গা গছডাল বিদেশী ডাল পাতখিনি স্বদেশী একেডাল গাছ তাক পৰিচয় নাই মানে গাছডালৰ কিছু নাই কোনোবাই কৈছে যে তাৰ পাতখিনি বিদেশী তাৰ গা গছডাল স্বদেশী শিপাখিনি স্বদেশী মানে এক অবৈজ্ঞানিক একেবাৰে ন্যস্ত স্বাস্থ্যযোগ্য এটা মহলৰ পৰিকল্পিত ষড়যন্ত্ৰৰ জন্য হৈছে একেবাৰে নিপীড়িত মানুহ যিসকলৰ কোনো ধন জন নাই যিসকলৰ কোনো টকা পইচা নাই যিসকলৰ কোনো বুদ্ধিবৃত্তি নাই সেইখিনি মানুহক লৈ চলিছে ৰাজনীতি আজি এনআৰচি প্ৰক্ৰিয়াটো আপোনালোকে যিটো প্ৰক্ৰিয়া লৈ আজি মুখ্যতঃ আলোচনা যদি চাব যায় এনআৰচিৰ মূল কথাটো যদি চাব যায় যদি নাগৰিকত্ব এনআৰচিয়ে যদি নাগৰিকত্ব দিছে তেতিয়াহ'লে ট্ৰিবুনেলে যদি তেওঁক বিদেশী বুলি কৈছে তেতিয়াহ'লে কোনটো প্ৰচেছ শুদ্ধ হয় ট্ৰিবুনেল সত্য অন্যায় নহ'লে এনআৰচি অন্যায় যদি এনআৰচিয়ে সত্যকৈ নিগেটিভ চাইছে এনআৰচি যদি সঁচাকৈ বংশ বৃক্ষ চাইছে এনআৰচি যদি সঁচাকৈ মানুহৰ বৈজ্ঞানিকভাৱে প্ৰমাণ কৰিছে যে এইজন মানুহ ভাৰতীয় বিদেশী তেতিয়াহ'লে এনআৰচি যদি শুদ্ধ হয় তেতিয়াহ'লে ট্ৰিবুনেল দেখ অন্যায় কৰি আছে ট্ৰিবুনেলে দেখ মানুহক অন্যায়ভাৱে বিদেশী সজাই আছে এই গোটেই প্ৰক্ৰিয়াটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ চাই পোৱাৰ নিচিনা কৰি মানুহ চাই কৈছে যে এটা ৰাজনৈতিক ষড়যন্ত্ৰ এটা থানাত নিৰ্দেশ দিয়া হয় যে আপোনালোকে কিমান বিদেশী তৈয়াৰ কৰিব পাৰে কিমান বিদেশী নাম মানে আপোনালোকে কি কৰি প্ৰস্তুত কৰিব পাৰে এই যিটো ৰাজনৈতিক প্ৰক্ৰিয়া এই ৰাজনৈতিক প্ৰক্ৰিয়াৰ পৰা আমি যদি মুক্ত হ'ব লাগে তেতিয়া চাওক পোষ্ট ৰাজনৈতিক নাৰীজনক যেতিয়া ডিটেনশ্যন কেম্পত দিছিল সেই একে ট্ৰিবুনেলৰ জৰিয়তে দিছিল তেওঁক কিন্তু মুক্তি কৰিবলৈ এসপ্তাহতকৈ বেছি সময় নালাগিল কাৰণটো কি তেওঁলোকৰ এটা যৌথ কণ্ঠ আছিল এটা শক্তিশালী কণ্ঠ আছিল তেওঁলোকৰ আজি হয় তেওঁলোকে বুজি পাইছে পোষ্ট ৰাজনীতিখিনে তেওঁলোকক স্বাগতম জনাব লাগিব যে তেওঁলোকে বুজি পাইছে যে অসমত কি ৰাজনীতি চলি আছে নিপীড়িত মানুহক কিভাৱে অত্যাচাৰ কৰা হয় তাৰ কাৰণে তেওঁলোকৰ কণ্ঠৰ জৰিয়তে ওলাই আনিছে গতিকে এতিয়া আমি গোটেইখিনি মানুহ আজিৰ তাৰিখত আমি যিখিনি একত্ৰিত হৈছোঁ আমি এটা কথা বুজি পাইছোঁ যে আমাৰ যিখিনি অধিকাৰ হৰণ হৈছে যিখিনিক আমি নিপীড়ন চলাই আছোঁ যিখিনি আমি নিপীড়িত হৈ আছোঁ এই মানুহখিনি একত্ৰিত হৈ ৰাষ্ট্ৰযন্ত্ৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে জাতি ধৰ্মৰ ঊৰ্ধত আমি মাত মাতিব লাগিব জাতি ধৰ্মৰ ন্যস্ত স্বাৰ্থৰ জৰিয়তে যদি আমি হিন্দু মুছলমান জৈন খ্ৰীষ্টান বুদ্ধ ভাগ কৰি লওঁ তেতিয়াহ'লে আমাক ৰাষ্ট্ৰযন্ত্ৰই ব্যৱহাৰ কৰিব আৰু আমি সদায় ষড়যন্ত্ৰৰ বলি হৈ থাকিম গতিকে আমি নিশ্চয় আজি লক্ষ্য কৰিছোঁ যে হয় কিছু মানুহ বুজি পাইছে আৰু ওলাই আহিছে আৰু আজি সভাৰ জৰিয়তে এনে এটা মেছেজ ৰাষ্ট্ৰযন্ত্ৰলৈ যাব লাগে যে নিপীড়িত মানুহ সদায় অনৈক্য হৈ নাথাকে নিপীড়িত মানুহক সদায় অত্যাচাৰ কৰিব নোৱাৰি তেওঁলোকে এটা সময়ত ওলাই আহিব এটা সময়ত তেওঁলোকৰ মাজৰ পৰাও কি হ'ব বিস্ফোৰণ হ'ব আৰু গোটেই দেশত সেই বিস্ফোৰণে এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব এই কথাটো আমি প্ৰতিপন্ন কৰিব লাগিব আৰু সেই শক্তিক আমি দেখুৱাব লাগিব আমাৰ গোটেই ৰাইজখিনিক আজিৰ তাৰিখত আমি এই সভাৰ জৰিয়তে কৈছোঁ যিখিনি মানুহ যুগ যুগান্তৰ এক নিৰীহ মানুহ যিসকল যুগ যুগান্তৰ অত্যাচাৰ কৰি আহিছে দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ নিশ্চয় ব্যৱহাৰ হৈ আহিছে যিখিনি মানুহৰ মাত্ৰ মুখেৰে ক'লে বিদেশী হৈ যায় যিখিনি মানুহ হাজাৰ হাজাৰ একেলগে বিদেশী বুলি ক'ব পাৰি যিখিনি মানুহৰ ন্যায়িক ব্যৱস্থাৰ বাহিৰত একোজন মানুহে একোজন নেতাই কৈ দিব পাৰে এইখিনি গোটেই বিদেশী এই ভাষাক লৈ জাতিক লৈ ধৰ্মক লৈ ক'ব পাৰে সেইখিনি মানুহক আজি আমি কি কৰিব লাগিব একত্ৰিত কৰি যিসকল আমি মানৱতাৰ হকে কথা ক'ব বিচাৰিছোঁ যিসকলে কথা ক'বলৈ ওলাই আহিছোঁ তেখেতসকলৰ লগত লগ লাগি এক বৈপ্লৱিক ব্যৱস্থা গ্ৰহণ কৰি ভাৰত তথা অসম চৰকাৰক বাধ্য কৰাব লাগিব যাতে এক ৰাজনৈতিক সিদ্ধান্ত হয় দি ভোটাৰৰ এক ৰাজনৈতিক সিদ্ধান্ত হয় ট্ৰিবুনেলৰ যি অন্যায় প্ৰক্ৰিয়াৰে আৰু আজি প্ৰত্যেকে গম পাইছে ট্ৰিবুনেলত যিমান মানুহ সোমাই দিছে তাৰ অধিকাংশ মানুহ অন্যায় প্ৰক্ৰিয়াৰে সোমাইছে যিসকলৰ ডিটেনশ্যন কেম্পত থৈছে গতিকে আমি নিশ্চয় হেৰি এটা প্ৰক্ৰিয়াৰে আগবাঢ়িব লাগিব গতিকে আমি আজি কৰ্ণেটত আহিছে সিদ্ধান্ত এটা হ'ব লাগে
মই আপোনালোকক কৈছো এই মঞ্চৰ জৰিয়তে আপোনালোক আগবাঢ়ি যাওক ইয়াত সদায় আপোনালোকক লগত লৈ এক সুস্থিৰ আৰু ন্যায়পূৰ্ণ সমাজ প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰচেষ্টা চলিছে আৰু এই প্ৰচেষ্টাক মই স্বাগতম জনাই মই মোৰ ক্ষুদ্ৰ বক্তব্য সামৰণি মাৰিছো। জয় অসম।